আগুৱাই যাব আৰু সমাজখন সঠিক পথত লৈ যোৱাত তেখেতসকলক আগবঢ়া হিচাপে অভ্যাস নাই, মাত্ৰ মোৰ জোকাটোহে আছে। তথাপিতো যিখিনি উপৰোক্ত বক্তব্য খুব সাৰুৱা কথা কৈছে, গতিকে মই খুব চমু হিচাপে এটিয়ে কথা কম, দেৱবাঞ্ছিত এই মানৱ জনম, মানৱহে ভুজে শ্ৰীহৰিৰ চৰণ, পূৰ্বৰ সংস্কাৰে মনুষ্যৰ উদৰে লোভিনী মানৱ জনম। আমি কত পুণ্যৰ ফলে এই মানৱ জনম পালোঁ। এই মানৱ জনম পাই বিহু উৎসৱ হওক, নানান ৰকম উৎসৱ হওক, আমি কাক ভিত্তি কৰি চলিছোঁ, কি লৈ চলিছোঁ, অৰ্থাৎ পৃথিৱী মানে পৃথিৱীৰ ওজন নোপোৱা কোনো জীৱ নাই। সকলো জীৱ জন্তু হক পৰুৱা ইতৰ মাটিৰ তলত আৰু লগতে দুআষাৰ ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। হরে কৃষ্ণ হরে কৃষ্ণ হরে কৃষ্ণ
ওম নমো ভাগবত বাসুদেবায় শ্রীকৃষ্ণ জগতে গোবিন্দ নমো নমঃ সঁচাকে ৰাইজসকল